ভঙা চাইকেল ভঙা বেল ভন্টি তুমি মেট্ৰিক ফেলৰ কাৰণ আছিল তোমাৰ পেটত গেষ্টিক আছিল। গেষ্টিক হলে নহব, ভাল কৰিব লাগিব, তেতিয়াহে তোমাৰ মোৰে সুখৰে দিন আহিব, ভাল কৰিবই লাগিব জানই। মাক্কা এনেকে বহি বহি আমনিও লাগছে। আৰু সিদিনাখন যে মোক ঢলে মোৰ লগত এনেহেন কৰিছে, তাক এটা শিক্ষাটো দিবা লাগছিল। মেলকে এটা ফোন কৰো ৰ, সি বা কি কৰি আছে। হেল্ল' বেং, মই হাগি আছো ৰ, অলপ পিছত কল কৰি আছো তোক। কি যাবা লাগব নেকি? দে যাই আছো মই অলপ পিছত। সি বোলে বেটা হাগি আছে। দে সি আহাক লগে মই এটা গানকে গাং ৰ। তোমাৰ দৰে কোন হব আন, তুমি মোৰে দেহা জান, মৰমতে বোলে অভিমান, কেলৈ কৰা সুধি চাম, ৰং ৰং ৰঙাকৈ দুগালতে ঐ, মৰমবোৰ যাচি দিমে গৈ, সুখতো হবাহি দুখতো হবাহি মোৰ। কি বেং, গান গাই আছো নেকি? গান কেইটা ভালে লাগছে দে। কি কৰিম আৰু গানকে গাই আছো ৰ। তোৰ লগত এটা মোৰ ডাঙৰ কথা আছে। কি কথা, সোনকালে ক, মোৰ মানে আজি অলপ পেটটো বেয়া হৈ আছে সেইকাৰণে। তে শুনি ল, সেইদিনাখন ঢোলে মোৰ লগত মানে এটা ৰং নাম্বাৰ দি ফোন কৰি কেনে আপিৰ মাত উলাই কেনে সি মোৰ লগত কথা পাতিছে। কথা পাতি সেই আপিটো সি মোক হেৰি কৰিম বুলি ক'লে। তাৰপিছত মই তাক গুৱাহাটীত লগ কৰবা যাওঁ, লগ কৰবা যাইহে গম পালো যে সিটো ঢোল। তাৰপিছত তো মই ঠেকচি কান্দছো, বহুত বেয়া লাগছে মোৰ। কি কোৱা, ঢোলৰ ইমান উৎপাত হৈছে? বেটাক এটা শিক্ষা দিবা লাগব। কি শিক্ষা দিম ভাবিয়ে পোৱা নাই তাক। ৰহ, মোৰ তাতে এটা আইডিয়া আহিছে ৰহ। কি আইডিয়া মোকো কচোন। তই এটা কাম কৰ, তই কাণখন মোৰ ওচৰত আন, তাৰপিছত মই তোক কৈ আছো। বঢ়িয়া আইডিয়া দিছে দে তে আৰু কাম কৰাত লাগি যা তই। মই কামখিনি খতম কৰি লওঁ, তই ঘৰা ঘৰি যা, ময়ো আৰু যাই থাকো আৰু কাম কৰবা দে। দে তে মই ঘৰা ঘৰি যাওঁ, আৰু লগ পাম অলপ পিছত। মই ভাতকেইটা খাই লওঁ দে। মা ক'ত আছা তই? মোক ভাত দি, মোৰ ভোক লাগছে। ভাত দিম, কিন্তু তই মোৰ এটা কাম কৰি দিচোন। বেংকত যাই কেনে 10 লাখ মান টকা থব লগা আছে, থৈ আছোন যা। মা, তই কি নাজনা নেকি? এথেন যে বাহিৰত যে ওলবা নৰি, তই নাজনা? বাহিৰত যাই কেনে মোক পুলিচৰ মাইৰ খুৱাব খুজছা, সেই লাঠিৰ কোপ মাহা। নাযাং মই ভাতে নাখাং দৰকাৰ হলে। কি? পুলিচে আৰু কিয় মাৰে তোক? মা, টিভি চিভি নাচ নেকি? এই যে কৰোনা ভাইৰাছ হৈ আছে, তাৰ কাৰণে পুলিচে 11টাৰ পৰাই 12টাৰ পৰাই সান্ধ্য দি দিছে। এখন যাবা নৰি কতো, গেলিয়ে মাইৰ। কি কয় মই দেখো গমে নাপাওঁ। দে বাপা যাবা নাংগে দে, নহলে আৰু মাইছে খাবে কবাই। তোক মই ভাতে দি আছো দে, তই আহ। যাই আছো যা মই ভাত খাবা। কামটো এতে কৰা ভাল হ'ব নেকি? ৰহ, ইয়াতে কৰো ৰ। হল দে মোৰ কামটো, বেংককে ফোন কৰো ৰ এটা। মলয়া দুপাখিত মোৰ মনৰ বতৰা, পঠিয়ালো তোমালে, তুমি আদৰি লোৱা। মাক্কা, গান গাই থকাৰ সময়ত কোনে ফোন কৰে মোক? মেলো ক, কি কামটো হল নেকি?
মই যাই আছো তই ৰখি থাক। দে বেটাই বোলে আহি আছে, আহক দে। ঐ মেলো মই আহিলো, ক'ত থৈছা বস্তুখন চাং। চা এইখন বেৰাত কেনকে লেখছো চাহি। বা মেলো কি ধুনীয়া লেখছা এইবাৰ ধুলে বৈদ্য মাৰ খাব, বেয়া মাৰ খাব সি। বেং সি বেয়া মাৰ খাব ই। দে তে আমার তো কামখিনি হলে আমি এখন ঘরা ঘরে যাং আর। দে বল ঘৰত যাম আমি। নরনি নরনি না 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 নরনি নরনি না 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 না। হাও সেই তাতে কি পোস্টার লাগা আছে এ র চাইয়ে আহো র। হামবাৰী ইটো কি সঁচা ঘটনা নেকি কি লিখা আছে পঢ়ি আছো ৰ। যিবিলাক মানুহৰ নাম কৰুণা সেইবিলাক মানুহৰ কৰুণা হয়, আৰু যিবিলাক মানুহৰ নাম কৰুণা নহয় সেইবিলাক মানুহৰ কৰুণা নহয়। হাও এইটো খবৰটো মই গাঁৱত দিব লাগব, মই যাঙে ৰ। শুনক ৰাইজ শুনক, যিবিলাক মানুহৰ নাম কৰুণা সেইবিলাকৰ কৰুণা হয়, আৰু যিবিলাক মানুহৰ নাম কৰুণা নহয় সেইবিলাকৰ কৰুণা নহয়। শুনক ৰাইজ শুনক। কি ঢোল এইবিলাক কি মিছা কথা বকি আছা, ক'ত পাইছা তুই? ঢোল কি মিছা কথা কৈ টেমটেমে আছা, ক'ত আছে দেখো। দে বল মোৰ লগত দেখি আছো আহিলি না এথেন চা এই বৰ্ডখনত লেখা আছে যা। বেছি টেমটেমে নাথাকবি কিন্তু, যদি সঁচা হয় তোক যে মাৰি খাবি আজি। ঢোল ইফালে আহ। কি হল কো আহিছো দে। এটা চোৱাৰৰ বাচ্চা, এটি ক'ত লেখা আছে নাচত এটি কি লেখা আছে, কৰোণাৰ পৰা বাচিবলৈ নিজে সজাগ আৰু সচেতন হ'ব লাগিব, কি লিখা আছে এটি? হাও কি গিলা লিখা আছে, মই থকাটোতো এনেহেন নাছিল। যা মই। এই পাণ্ডু কি চাই আছ, ইয়াক মাৰ আজি। পেহেলবান বাবু ধৰ ইয়াক, মাৰ আজি ইয়াক। হাও বাপা হাৰে মোক নামাৰবি, মই সঁচাই কৈছো। তোক নামৰিম আমি, তোক বেটা আজি। মোক মাৰলা গো